বাকি মডেলিঙৰ এটা কথা মই সুধিব বিচাৰিছো মডেলিঙৰ জগতখন আজিকালি মানে সকলোৰে খুবেই চৰ্চা হৈ থাকে যে মডেলিং মানে চুটি কাপোৰ পিন্ধা বা চুটি ড্ৰেছ পিন্ধি তেনেকে মানে ৰেম্পত খোজ কৰা এইটো এটা মানে তেওঁলোকৰ হেৰি আৰু তেনেকুৱা টাইপৰ মানে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ থাকে আপুনি গম পাই যিহেতু আপুনি এই জগতৰ সৈতে জড়িত কি ক'ব বিচাৰিব এই যিবিলাক মানে বিতৰ্ক হয় বা যিবিলাক অভিযোগ উত্থাপন হয় মডেলিঙৰ হেৰিক লৈ এইবিলাক কিমান প্ৰাসংগিক মানে সেই যুক্তিবিলাক এইটো মই সকলোকে কওঁ যে এইটো প্ৰাসংগিক নহয় মডেলিং বুলি ক'লে যে চুটি কাপোৰ পিন্ধিব লাগিব বা অৰ্ধনগ্ন টাইপৰ ড্ৰেছ পিন্ধি ৰেম্পত ৱাক কৰিব লাগিব বা পাৰ্টিচিপেট কৰিব লাগিব তেনেকুৱা একো কথা নাই মডেলিংটো হৈছে আপোনাৰ বিউটি প্ৰেজেণ্ট আপোনাৰ বিউটিটো আপুনি কেনেকুৱাকৈ প্ৰেজেণ্ট কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে আপুনি এযোৰ ধুনীয়া ড্ৰেছ পিন্ধিও আপুনি মডেলিং কৰিব পাৰে ধৰি লওক আপুনি আমাৰ অসমীয়া মেখেলা চাদৰযোৰ পিন্ধিও তেনেকুৱা আপুনি মডেলিং কৰিব পাৰে এনেকুৱা কোনো কথা নাই যে আপুনি চুটি চুটি ড্ৰেছ পিন্ধিব লাগিব তেনেকুৱা কোনো কথা নাই আপুনি ধুনীয়া ডিজাইন কৰি বেলেগ ড্ৰেছ পিন্ধক তেতিয়াও হৈ যাব মডেলিঙত এনেকুৱা কথা নাই যে চুটি ড্ৰেছ পিন্ধিব লাগিব সেইটো ভুল ধাৰণা সেইটোৱে আৰু এটা কথা আজিকালি একাংশ যুৱক যুৱতীয়ে বৰ্তমান সময়ত মডেলিঙৰ প্ৰতি বেছি মানে আগ্ৰহী হোৱা দেখা যায় তেওঁলোকক কি ক'ব বিচাৰিব যিসকল দৰ্শকে আমাক চাই আছে আমাৰ এই অনুষ্ঠান চাই আছে তেওঁলোকৰ উদ্দেশ্যে কি ক'ব আপুনি আমাৰ দৰ্শকক তেখেতসকলক উদ্দেশ্য কৰি মই কওঁ যে মানে কি আগতে মডেলিংটো অসমত সিমান বেছি মানে প্ৰভাৱ পৰা নাছিল আৰু কিন্তু এতিয়া যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ হয় আমাৰ মানে কি এতিয়া মডেলিংটো বহুত বেছি ওপৰত গুচি গৈছে এতিয়া ধৰক ডাঙৰ ডাঙৰ জুৱেলাৰী শ্ব'ৰুম হওক ডাঙৰ ডাঙৰ বুটিক আছে আৰু ইমান ডাঙৰ ডাঙৰ মেকআপ আৰ্টিষ্ট আছে আমাৰ অসমতে গতিকে এতিয়া মডেলিং লাইনটো সকলোৱে প্ৰফেশ্যন হিচাপত ল'ব পাৰে এটা ভাল প্ৰফেশ্যন গতিকে মই সকলোকে কওঁ যে যাৰ যাৰ ইচ্ছা আছে ন এইটো লাইনত আহিব গতিকে তেখেতসকল এইটো লাইনত আহিব পাৰে আৰু ধুনীয়াকৈ এইটো প্ৰফেশ্যন হিচাপে লৈ নিজৰ লাইফটো ধুনীয়াকৈ চলাব পাৰে আৰু সেইটোৱে কওঁ